ৱেল পজেছিভ আৰু অভাৰ পজেছিভনেছৰ মাজত ডিফাৰেঞ্চ আছে পজেছিভটো ছোৱালীয়ে বিচাৰে ল'ৰাও বিচাৰে কেয়াৰিংটো বিচাৰে বাট যেতিয়া অভাৰ পজেছিভনেছ আহি যায় প্ৰত্যেকটো কথাতেই যেতিয়া মাত দিয়া হয় পাৰ্মিশ্যন ল'বলগীয়া হয় চব কথা জনাবলগীয়া হয় তেতিয়াহ'লে নিজৰ স্পেচটো বা নিজৰ ফ্ৰীডমটো ক'ত থাকিব যদি চব কথাতে মতামত ল'বলগীয়া হয় পাৰ্মিশ্যন ল'বলগীয়া হয় তেতিয়াহ'লে নিজৰ লাইফটো দেখোন একোৱেই নাথাকিব ৰাইট চ' পজেছিভ হোৱাটো ভাল বাট কণ্ট্ৰল কৰিবলৈ চেষ্টা নকৰিব কাৰো লাইফ আপুনি কণ্ট্ৰল কৰিব নোৱাৰে আপুনি জানো নিজৰ লাইফটো কণ্ট্ৰল কৰিব পাৰে মানে এই নেক্সট মুহূৰ্তত কি হ'ব সেইটো আপুনি কণ্ট্ৰল কৰিব পাৰিবনে নোৱাৰে ন আপুনিতো নাজানে কি হয় তেতিয়াহ'লে আপুনি আনৰ লাইফটো কেনেকৈ কণ্ট্ৰল কৰিব যি হয় হ'বলৈ দিয়ক বিশ্বাস ৰাখক মৰমটো ৰাখক ফেইথ ৰাখক বাট দেট ডাজন্ট মিন যে আপুনি আপোনাৰ পাৰ্টনাৰৰ পৰা কথা লুকুৱাব তেওঁক ইনফৰমেশ্যনটো দিয়ক বাট পাৰ্মিশ্যন ল'বলগীয়া ছিষ্টেমটো নানিব যেতিয়াই পাৰ্মিশ্যন আহে তেতিয়াই লুকাবলগীয়া পৰিস্থিতিও আহি যায় গতিকে ইনফৰমেশ্যন যাতে ইজনে সিজনক দিব পাৰে সিমানখিনি ৰিলেশ্যনশ্বিপত ফ্ৰেণ্ডশ্বিপটো ৰাখিব